প্ৰত্যেক ব্যক্তিয়ে নিজৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা জীৱনত সফল হ'ব পাৰে। তাৰোপৰি জীৱনত সফলতা বজাই ৰাখিবলৈ আমি কিছুমান মানুহৰ পৰা দূৰত ৰাখিব লাগে। আমি যদি কোনো ভুল মানুহৰ লগত সংগ লওঁ তেনেহ'লে এটা সফল জীৱন ধ্বংস হ'বলৈ বেছি সময় নালাগে। প্ৰতাৰকৰ কোনো প্ৰকৃত মুখ নাথাকে, মাত্ৰ প্ৰয়োজন অনুযায়ী মাস্ক পিন্ধি মানুহক মিছা মাতিব। আপোনাৰ বেয়া সময় আহিলে সেই প্ৰতাৰকজনে আপোনাক নিজৰ প্ৰকৃত ৰং দেখুৱাব। ভুৱা বন্ধু আৰু প্ৰকৃত বন্ধুৰ মাজত কেনেকৈ পাৰ্থক্য কৰিব পাৰি জানোচোন আহক। আমি জীৱনত 3 প্ৰকাৰৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। এই 3বিধ মানুহে আমাৰ প্ৰগতিৰ সদায় বাধাৰ সৃষ্টি কৰে। এই 3জন মানুহৰ পৰা আঁতৰি থাকিলে জীৱনত সফলতা আৰু সুখ অৰ্জন কৰে। কাক চাণক্যই কাৰ পৰা আঁতৰি থাকিবলৈ কৈছিল জানিব। 1 নম্বৰ মূৰ্খ বন্ধু। কোৱাৰ দৰে মূৰ্খ বন্ধুতকৈ চতুৰ শত্ৰুৱে ভাল। আচাৰ্য চাণক্যই নিজৰ পৰামৰ্শত এই কথা কৈছে। তেওঁ কয় যে জীৱনত সফলতা লাভ কৰিবলৈ হ'লে অবুদ্ধিমান মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰখাটো জৰুৰী। মূৰ্খই ভাল উপদেশত বেয়া বিচাৰি পায়। এনে লোকক যিকোনো ভাল উপদেশ দিয়াটো মাথো সময়ৰ অপচয়। তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল, কাৰণ সেইবোৰে আপোনাৰ সময় নষ্ট কৰাই নহয়, আপোনাৰ প্ৰগতিৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰিব। স্বাৰ্থপৰ লগৰী। যদি পত্নী বা পতি স্বাৰ্থপৰ হয় তেন্তে তেওঁৰ সংগ এৰি যোৱাটোৱে ভাল। কেৱল নিজৰ কথা চিন্তা কৰা ব্যক্তিয়ে কাকো উপকৃত কৰিব নোৱাৰে, বৰঞ্চ এনে লোকে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে খোজৰ পিছত খোজ আপোনাৰ ক্ষতি কৰিব। পেটত বেয়াক আশ্ৰয় দিয়া, সদায় কাজিয়া কৰা, মিছা কথা কোৱা আৰু ঠগবাজ কৰা নাৰীয়ে যিকোনো মানুহৰ জীৱনক নৰক কৰি তুলিব পাৰে। এই পৰিয়ালটোৱেও পৰৱৰ্তী প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। এই কথা আচাৰ্য চাণক্যই। সকলো সময়তে কান্দি থকা। কিছুমান মানুহে সকলো সময়তে হুমুনিয়াহ কাঢ়ি কান্দি থাকে। দুৰ্দশাৰ পৰা ওলাই আহিবলৈ কোনো প্ৰচেষ্টা নকৰাকৈয়ে তেওঁলোকে জীৱনটো হুমুনিয়াহ কাঢ়ি কটায়। তেওঁলোকে নিজৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু তেওঁলোকৰ লগত থকা সকলোৰো ইয়াৰ প্ৰভাৱত ক্ষতি হয়। গতিকে সদায় চিঞৰ বাখৰ কৰা মানুহৰ পৰা আঁতৰি থাকক। তেওঁলোকৰ লগত থাকিলে আপোনাৰ প্ৰচেষ্টাও পথাৰত মৰি যাব। যদি এই লিখনিটো ভাল লাগিল তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। এনেধৰণৰ আৰু অধিক লেখা পঢ়িবলৈ আছামিজ স্মাৰ্ট টিপছৰ সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ মতামত আমালৈ পঠাওক। ধন্যবাদ।